welcome to my channel অসমীয়া ৰন্ধন প্ৰণালী আৰু আপোনালোকে তো জানেই যে মোৰ ভিডিওটো ডেইলি ব্লগৰ লগতে ভিডিওটোৰ শেষৰ ফালে থাকে সুন্দৰ আৰু সহজ ৰেচিপি এটা আৰু মানুহে লিপষ্টিক ফুট ধুনীয়াকৈ লগাই যায় ফুৰিবলৈ মই যাম পাকঘৰলৈ গতিকে বলক আপোনালোকক লৈ যাওঁ আজিনো মোৰ পাকঘৰত ৰেচিপিটো কি আপোনালোকক দেখাওঁ আৰু ইমান গৰমত গোটেই কাম বন শেষ কৰি আহি অকণমান ফেনখন দি কিনে মুখত ক্ৰীম অকণ সানি ফেনখনৰ তলত বহিছোঁ আৰু এতিয়া যাব লাগিব পাকঘৰলৈ আৰু ল'ৰাই মোৰ কাৰণে বনাই আছে গ্লুকন-ডি হি লাজ কৰিছে ই কৈছে মা ইমান গৰমত আহিছে তোমাৰ ইমান গৰম লাগিছে মই তোমাক গ্লুকন-ডি বনাই দিওঁ চ' মই সেইটো কাৰণে লাকি বাৰু মোৰ ল'ৰাই মোৰ কাৰণে গ্লুকন-ডি বনাই আছে মানে মোক এনাৰ্জি বহুত বেছি দৰকাৰ হৈছে চ' মই খাই লওঁ গ্লুকন-ডি গ্লাছটো কাৰণ ই মোক বহুত আশাৰে বনাইছে যে মোৰ কাৰণে তাৰপিছত যাম পাকঘৰলৈ আৰু পাকঘৰত আজি কি ৰেচিপি কি বনাওঁ আজি পাকঘৰত আপোনালোকক নিশ্চয় দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ মই এয়া দহি কচুৰ পাত লৈছোঁ আৰু দহি কচুৰ ডালো খাই পাতো খাব পাৰে মই তাৰ পাতটো লৈছোঁ আৰু আজি মই আপোনালোকক দেখুৱাম পাতৰ ৰেচিপি তাৰ কাৰণে লাগিব বেচন এয়া মই বেচন লৈছোঁ আৰু লগতে দিছোঁ সোৱাদ অনুযায়ী নিমখ এতিয়া পানীৰ লগত বেচন আৰু নিমখখিনি ভালদৰে সানি ল'ম আৰু তাৰ পাছত মই কচু পাতখিলাত এনেদৰে লগাই দিম চাওক আপোনালোকে দেখাই আছোঁ ভিডিঅ'টোত আৰু এনেদৰে মই ধুনীয়াকৈ কচু পাতখিলাত সানি ল'ম মনত ৰাখিব বেচনখিনি গুলোতে যাতে বহুত বেছি পানী নপৰে আৰু এনেকৈ সানি আমি নুৰিয়াই যাম নুৰিয়াই গ'লোঁ কচু পাতখিলা মই মাজতে কাটি লৈছোঁ বইল কৰিবলৈ কাৰণ বইল কৰিবলৈ সুবিধা হ'ব কেৰাহীটো যিহেতু যথেষ্ট ডাঙৰ লাগিব পাতখিলা ডাঙৰ কেৰাহীটোত মই পানী দিছোঁ পানী উতলিবলৈ দিছোঁ আৰু পানীখিনি উতলাই হোৱাৰ পাছত মই কচু পাত দুভাগ কৰি থোৱা কচু পাতখিনি দি দিছোঁ বেচনত সানি থোৱা কচুখিনি এতিয়া মই ঢাকনখন লগাই দিম আৰু ঢাকনখন দি সিজিবলৈ দিম এয়া প্ৰায় কচু সিজোতে বহুত টাইম নালাগে আৰু প্ৰায় কচু পাতখিলা সিজি হৈ গ'ল আৰু এনেকৈ আমি নমাই দিছোঁ পানীটো টুক যাব দিব লাগিব পানীটো টুকি মই কচু পাতখিলা নমাই দিছোঁ আৰু মাজেৰে এনেদৰে কাটি দিছোঁ আপোনালোকে চুৰি ব্যৱহাৰ কৰিব পাৰে মই হেঠাখনে ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ কাটি লৈছোঁ ধুনীয়াকৈ এয়া চাওক ধুনীয়াকৈ মাজেদি পিচ কৰি লৈছোঁ আৰু এতিয়া মাছ যেনেদৰে ফ্ৰাই কৰে আমি তেনেদৰে ফ্ৰাই কৰিম ধুনীয়াকৈ এপিচ এপিচকৈ ফ্ৰাই কৰিলে লাগি যোৱাৰ সম্ভাৱনা নাথাকে আৰু যিহেতু মোৰ কেৰাহীটো সৰু গতিকে মই এপিচকৈ ফ্ৰাই কৰিছোঁ আপোনালোকে সময়ৰ কাৰণে দুপিচকৈও কৰিব পাৰে বা সুবিধা অনুযায়ী এয়া এনেদৰে আমি ফুল ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰা হৈ গ'ল ধুনীয়াকৈ এয়া মোৰ গোটেইখিনি কচু ফ্ৰাই কৰা হৈ গ'ল কচু পাতখিনি দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু এতিয়া দিম কেৰাহী গৰম হ'বলৈ আৰু কেৰাহী গৰম হোৱাৰ পাছত আৰু সামগ্ৰী লাগিব আমাৰ আঞ্জা বনাবলৈ এয়া সৰিয়হ পাঁচফোৰণ তেতেলী আৰু পিঁয়াজ এইখিনি সামগ্ৰী ৰেডি কৰি লৈছোঁ আমি লগতে লৈছোঁ বেচন 2 চামুচ আৰু বেচনখিনি আমি পানীত গুলি ল'ব লাগিব বেচন 2 চামুচ দি পানীত গুলি লৈছোঁ বেচন 2 চামুচ আৰু কেৰাহী গৰম হ'বলৈ দিয়ে থৈছিলোঁ তাত অকণমান মিঠাতেল দিম বহুত বেছি পৰিমাণে নালাগে এতিয়া আমি পাঁচফোৰণ দিম তাৰপিছত দিম সৰিয়হখিনি দি আমি ঢাকোন দি দিব লাগিব কাৰণ সৰিয়হ খুব চিটিকে গতিকে ঢাকোন দিলে চাৰিওফালে নহয় সৰিয়হ ভাজি হৈ গ'ল এতিয়া আমি পিঁয়াজখিনি দি দিম কুটি থোৱা পিঁয়াজখিনি আৰু কুটি থোৱা পিঁয়াজখিনি সামান্য পৰিমাণে ভাজি ল'ম ভাজি হোৱাৰ পিছত আমি গুলি থোৱা বেচনৰ পানীখিনি দি দিম আৰু তাৰ পাছত দিম হালধি তাৰ পাছত সোৱাদ অনুযায়ী দিম আমি নিমখ এয়া নিমখ দিছোঁ এয়া অকণমান উতলিছে আৰু তেতেলীখিনিও মই পানীত গুলি থৈছিলোঁ আৰু গুলি থোৱা তেতেলীখিনিও দি দিম আৰু আঞ্জাকণ অকণমান উতলিবলৈ দিম এয়া প্ৰায় আঞ্জা উতলিছে ইয়াৰ পাছত দি দিম আমি ফ্ৰাই কৰি থোৱা কচুৰ টুকুৰাকেইটা আৰু প্ৰায় আঞ্জা উতলি ৰেডি হৈছে আৰু এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম
এয়া চাওক, দেখিবলৈ বহুত ধুনীয়া, খাবলৈও বহুত টেষ্টি। তেতিয়াহ'লে মই খাই লওঁ, মোৰ জিভাৰ পানীও পৰিছে। আৰু গৰমত টেঙাৰ আঞ্জা খুবেই ভাল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। তেতিয়াহ'লে লগ পাম আপোনালোকক নেক্সট